পুৰা বৰষুণ হৈ আছে আজি বতৰ। এতিয়া সময় হৈছে আবেলি 4টা 4:30 বাজিছে আৰু বহুদিন ভিডিঅ' বনোৱা নাই। ভাবিলোঁ আজি এটা চেলেঞ্জ কৰোঁ, ফুচকা চেলেঞ্জ। চেলেঞ্জটো কাৰ লগত কৰোঁ এতিয়ালৈকে ঠিক হোৱা নাই, খালি বস্তু আনি মেলি থৈছোঁ, চাই লওঁ। আৰু আজিৰ ভিডিঅ'টো যোনে মানে চেলেঞ্জটোত যোনে হাৰে তাৰ বাবে এটা পানিছমেণ্ট মই অলৰেডি মানে থৈ দিছোঁ, কি কৰোঁ। আৰু আপোনালোকে পেকেট এটা আনিছিলোঁ, কিন্তু পেকেটটোত অলপমান কম হ'ব নিচিনা লাগিলে কাৰণে আকৌ এতিয়া খোলা লৈ আহিছোঁ 100 গ্ৰাম। এয়া গোটেইখিনি ভাজিম আৰু পুৰা চেলেঞ্জ কৰিম আজি। এয়া আলু বইল কৰিবলৈ লৈছোঁ এতিয়া। কেঁচা জলকীয়া লৈছোঁ, মানে ইমান জ্বলা খাব নোৱাৰোঁ যে, সেইকাৰণে অকণমান কমকৈ লৈছোঁ। আৰু পিঁয়াজ লৈছোঁ, ধনিয়া লৈছোঁ আলু পিটিকাৰ কাৰণে। তেল পুৰা গৰম হৈ গৈছে, দি চাইছোঁ আৰু ফুলিবা আৰু দেই, লাজ নিদিবা, ফুলি যাবা। নুফুলিলে বহুত লাজ পাম নহ'লে। ফুলিছে বা, ফুলিছে। এইটো নুফুলিলে। এয়া এখিনি ইয়াত নাতিলত আৰু এয়া আজি পুৰা ধামাকা হ'ব। দুটা প্লেটত 15টাকৈ লৈছোঁ, 5 মিনিটত খতম কৰিব লাগিব। যদি যোনে চেলেঞ্জটো হাৰে, দুটা অপশ্যন আছে, জলকীয়া নাইবা তিতা খাব লাগিব। ছেকেণ্ডত খতম। মই জিকিলোঁ, এই হাৰিলে। এতিয়া আছে আৰু কি চুজ কৰিম? ইমান জোৰত খাই খাওঁ, এটা খাওঁ, জলকীয়া খাওঁ, খাব লাগিব এতিয়া। মই সঁচাকৈ খাই দিব তেনেকৈ নহ'ব। পাৰিছে মই জিকিলোঁ আৰু খুচি হাৰিলে। খুচি এতিয়া জলকীয়া খাই আছে, খালে আগত গ'ল, জলকীয়াকেইটা নাই। এই চেলেঞ্জটো খতম হ'ল। কেনেকুৱা লাগিলে আপোনালোকে জনাব, কমেণ্ট কৰিব।